হাই হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত আৰতি মেগা চাই থাকক। আজি বৰষুণ দিছে ৰাতিপুৱা। কি কৰিম এতিয়া চাই লওঁ। আজি ক্ৰিকেট খেলাৰ কথা আছিলে। আজি ক্ৰিকেট খেলোঁ বুলি কৈ থাকোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি নহয় মই আৰু আমি খেলিম। তো চাই থাকিব গাইজ। এই গাইজ বৰ্তমান আহিলোঁ আৰু দোকানৰ মুখত খাৰা আছোঁ। মধ্যাহ্ন ভোজনটো কৰি আহিলোঁ। তো চাই থাকক। ক্ৰিকেটৰ বুলি যাওঁ আৰু বিন্দাছ। এই শ্ৰদ্ধাপ্ৰেমী ৰাইজসকল বন্ধুসকল গাইজ তো চাই থাকক। এই আমি খেলা ক্ৰিজটো হাল মাৰি দিছ এইফালে চাই থাকক। কি কৰিব উপায় নাই আৰু খেলা বৰবাদ। এতিয়া আমি যাওঁ সেইফালে যাওঁ আৰু তাতে অলপ ক্ৰিজটো বনাওঁ, তাতে খেলোগৈ আৰু এইটো। আমি ফিল্ডলৈ যোৱাৰ পূৰ্বে এইটো ৰাস্তা দি অতিক্ৰম কৰিব লাগিব গাইজ। তো চাই থাকক। এই পানীয়ে বোকাই কুচুকি এনেকুৱা যাব লাগিব আৰু মাজত আছে সাগৰ এখন। এই সাগৰেদি পাৰ নহওঁ, এইফালে ৰাস্তা আছে, এইফালে যাওঁ। এইফালে গৈ বিন্দাছ আৰু এইবিলাক গাচ্ছাবিলাক চাওক গাইজ। মানে একদম লাঠি মানে পাথৰ দিয়ে সিহঁতে খালি গছৰ ওপৰত চাই থাকে আৰু পেলাই থাকে কিবা কিবি। এইফালে এইটো ইয়াতে আজি খেলি দিওঁ। চাই থাকক গাইজ কিমান ধুনীয়া একদম। মানে পাহাৰৰ ওচৰত আছে, চিন্তা নাই। ফিল্ম শ্বুটিং কৰিব আহিলে ইয়াতে আহি যাব, এপাক মাৰি দিব। চাই থাকক ট্ৰেক্টৰে হাল মাৰি আছে, চব চাব পাৰিব। ইয়াত পাহাৰ আছে, চাই লওক একদম মানে 4K বঢ়িয়া। ইয়াতে ফিল্ম শ্বুটিং মানে খাতৰনাক হ'ব। ইয়াত স্পাইডাৰমেন 5 বনাব পাৰিব আৰামছে। ইয়াত साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। আপোনালোকৰ যদি ইচ্ছুক, কোনোবা যদি বনাব খোজা আহি যাব। ফিল্ম চিনেমা গাইজ। এই অকল আমাৰ খিলাৰী পাণ্ডি আছে, ৰোহিত শৰ্মা আছে, কি লাগে মানে অগণন মানে ষ্টাম্প একদম মানে হেভি ষ্টাম্প। এই চাওক এইটোৱে ক্ৰিজ, ইয়াতেই আৰু তাৰ পৰা বল কৰিব বাছ। এইফালে একদম আহি পেলাই ডাইৰেক্ট গাইজ বান্দৰ এটা। You serious? बांदर सारे कि बोल रहा हूँ यार, बुरा लगता है भाई, आप लोग भी जानते हो यार। কিমান ওপৰত উঠিছে চাওক গাইজ, বহুত ওপৰত। চাওক ই একদম মানে বান্দৰ যে বান্দৰে আল্টিমেট। আৰু এটা বান্দৰ উঠি আছে, এই নামি গ'ল সি। এইটো একদম মস্ত বান্দৰ। এইটো गजब बेइज्जती है। হালধীয়া ফুল আপোনালোকে দেখিছেনে নাই নাজানো আৰু। এই চাওক হালধীয়া ফুল একদম বঢ়িয়া মানে। চাওক ফুলাম ফুল বঢ়িয়া। মেন বেট ধৰি আছে, বল কৰ। বলাৰ পিছে দৌৰিছে। চাই লওক বলাৰ কেনেকৈ বল কৰে আৰু বেটিং কেনেকৈ বেট ধৰে। পোৱালি খিলাৰী হট চুট। এই গাইজ খেলা আৰম্ভ হৈ গ'ল। এই ষ্টাৰ্টিং একদম যাত্ৰা ফাৰ্ষ্ট বল পৰা। এই বল কৰ খাটৰা শ্বট দিছে গাইজ, ডেঞ্জাৰাছ। এটা কমেণ্ট্ৰি কৰিম এতিয়া, চাই থাকক। হিন্দীত কমেণ্ট্ৰি কৰিম। एक रन लेने के लिए चाहता है लेकिन एक रन ले लिया। खटरा शॉर्टकट रन ले लिया।
देखो अभी पकड़ रिया बॉल, स्टंप की तरफ मार रिया, साला आउट हो गया। किधर लग गए पता नहीं। गाइस हेंतर माने टार्गेट 38 हो गल। ओ 3 ओवर खेला टाइम पास खेला और এইটো बहुत जबरदस्त হয় কিন্তু এক রান এটু এফলে গলে এক রান আর ডাইরেক্ট 38 টার্গেট গরম আছে এ পলেটা চাও কই পলেটো বেড ডেঞ্জারাস পলি খেলা দিয়া হে 6 হেই ফলে গেছে গাইস 18 দিছে রে এই জন খিলাড়ি खतरनाक গাইস মানে নেকা ধৰণৰ 6 মাৰিলে মানে একদম বলে গাইফ কৰি দিছে এতিয়া এইফালে আছে বলটো বিচাৰ পজাও এতিয়া এ খাইছে রে খাইছে বরবাদ হয়ে গেছে তো এজন্য কত ইনসেল মানে তো কথা আছে রে আরেটা আছে ডিমডম বলার আছে এবার 6 এই চাওক গাইস এনেকা শট মারলে এইবিলাকে মানে কি কব আৰু একেবাৰে কঠাল গছ আটকি গল কঠাল গছ আটকি গল দে মার চাওক গাইস কঠাল গছ আটকি গল কঠাল গছ মার তো গাইস আজিলৈ খেলাটো ইমানতে সমাপ্ত দি দিওঁ আৰু ভিডিঅ'টো শেষ কৰি দিওঁ ইয়াতে তো ঠিক আছে লগ পাম আকৌ যা তই পিনিং কৰ মোক কলে কি কৰিবি তই কি হুদি আছে হে হে কত